মিছি ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া মিছি কি আৰু মই প্ৰিন্সি। আজি ৰাতিপুৱাৰ পৰা কোনো ধৰণৰ মই ব্লগ কৰিবলৈ সময় নাপালোঁ, কাৰণ মিচিকি যিহেতু আমাৰ বহুত বেছি উৎপতীয়া। এতিয়া আবেলিয়ে হ'লহি। এয়া মিছাৰ কামৰ পৰা আহিলে, অহাৰ লগে লগে চাহ দিলোঁ, আমি দুয়ো চাহ খালোঁ। ভাবিছোঁ এতিয়া আৰু কিবা এটা বনাওঁ, কিন্তু কি বনাওঁ আপোনালোককো দেখাম, আপোনালোকেও চাই যাব মোৰ লগতে, বলকচোন। এতিয়া মই আহি গ'লোঁ পাকঘৰলৈ আৰু অতি সহজতে এটা হোৱা ৰেচিপি বনাম। সেইটো হয়তো আপোনালোকৰো কামত আহিব, হয়তো আপোনালোকে জানিবও পাৰে, তথাপিতো মই মোৰ অতি সহজতে হোৱা এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে সেইটো আপোনালোকৰ ল'ৰা ছোৱালীক হয়তো স্কুললৈ টিফিন দিবলৈ হওক, বা আপোনালোকৰ ঘৰৰ যিকোনো কোনো সদস্যক অফিচলৈ টিফিন দিবলৈ হ'লেও অতি সহজতে হ'ব। এই ৰেচিপিটো আপোনালোকক মই এতিয়া দেখাবলৈ লৈছোঁ। পোহা কেনেকৈ বনায়। এই পোহাটো এটাতো ইণ্ডিয়ান ৰেচিপি, আপোনালোকে হয়তো জানিবও পাৰে, তথাপিতো মই আপোনালোকক দেখাবলৈ লৈছোঁ পোহা বনাবৰ কাৰণে কি কি বস্তু আমাৰ দৰকাৰ হ'ব। পোহা বনাবলৈ আমাক লাগিব চিৰা, বাদাম, আলু লৈছোঁ, ধুই পেলাই আলুটো কাটি লৈছোঁ ধুনীয়াকৈ, গাজৰ ধুই ধুনীয়াকৈ কাটি লৈছোঁ, দুটা কেঁচা জলকীয়া ধুনীয়াকৈ ধুই লৈছোঁ, বিন ধুই ধুনীয়াকৈ কাটি লৈছোঁ, নিমখ, চেনি, নৰসিংহ পাত আৰু অকণমান নেমু লৈছোঁ। আৰু লগতে লাগিব আমাক ক'লা সৰিয়হ আৰু ৰিফাইন। এয়া পানী মই ৰাখিছোঁ, পানী মই চিৰাত দি ধুনীয়াকৈ চিৰাখিনি ধুই ল'ম। চিৰাখিনি মই ইয়াত ধুনীয়াকৈ ডুব যোৱাকৈ দিলোঁ। এতিয়া মই চিৰাখিনি পানীটো টুকি পেলাম। চিৰাখিনি মই ধুনীয়াকৈ এনেকৈ চেপি পেলাই এটা বাতিত থৈ গৈছোঁ। এটা ফুটা থকা চৰিয়াত মই চিৰাখিনি ৰাখিছোঁ। চিৰাখিনি এনেকৈ অলপ শুকাবলৈ মই এনেকৈ এই চৰিয়াটোত মেলি ৰাখিছোঁ। এয়া মই গেছ অন কৰি লৈছোঁ, কেৰাহী পাতি দিছোঁ পোহা বনাবৰ কাৰণে। এতিয়া চিৰাখিনিত মই অলপ নিমখ ছটিয়াই দিছোঁ, লগতে অলপ চেনি ছটিয়াই দিছোঁ চিৰাখিনিত। আৰু এতিয়া ধুনীয়াকৈ হাতেৰে ভালদৰে চিৰাখিনি সানি দিছোঁ। তাৰপাছত চিৰাখিনিত মই অলপ হালধি ছটিয়াই দিছোঁ। হালধি ছটিয়াই চিৰাখিনি মই এনেকৈ অলপ অলপ চৰিয়াটো জোকাৰি এনেকৈ লৰাই দিছোঁ। মই যিমান পাৰোঁ হালধিখিনি এনেকৈ যাতে মিহলি হৈ যায় চিৰাখিনিত, হাতেৰেও মই লৰাই দিছোঁ। এনেকৈ অলপ চৰিয়াটো জোকাৰি দিছোঁ চিৰাখিনিত, যাতে হালধিখিনি মিক্স হৈ যায়। ইয়াত মই অলপ হালধিও সানি ল'লোঁ। এয়া মোৰ কেৰাহী গৰম হৈছে, মই তাত 3-4 চামুচমান ৰিফাইন দিম। মই ইয়াত ৰিফাইন দিলোঁ কেৰাহীখনত। মই চামুচখনেৰে ইয়াত 4-5 চামুচ ৰিফাইন তেল দিলোঁ। তেলখিনি গৰম হোৱালৈ মই ৰখি দিছোঁ। এয়া কেৰাহী তেল গৰম হৈছে আৰু এতিয়া মই চিৰাখিনিত অলপ নেমু চেপি দিছোঁ। এয়া মই বেলেগ এটা পাত্ৰলৈ চিৰাখিনি কাঢ়ি ল'লোঁ। চিৰাখিনি যিহেতু শুকালে এয়া অলপ, এতিয়া মই ইয়াত নেমু চেপি লৈছোঁ। নেমু চেপি চিৰাখিনি ৰেডি কৰি ৰাখিছোঁ, কাৰণ নেমু চেপি ল'লে তাৰপৰা এটা ধুনীয়া গোন্ধও আহে আৰু চিৰাখিনিও বহুত ধুনীয়াকৈ ফুলি যায়। এয়া মোৰ তেল গৰম হৈ গ'ল। এতিয়া মই তাত ক'লা সৰিয়হ 1 চামুচ দি দিছোঁ। সৰিয়হখিনি যিহেতু বহুত ফুটে, তাত মই একদম ঢাকনা লগাই দিছোঁ। এয়া মোৰ সৰিয়হখিনি ধুনীয়াকৈ ফুটি উঠিলে, এতিয়া মই তাত 2টা কেঁচা জলকীয়া দি দিছোঁ। নৰসিংহ পাতখিনি আপোনালোকে কাটিও ল'ব পাৰে সৰু সৰুকৈ। এতিয়া মই তাত কাটি থোৱা আলুখিনি দি দিছোঁ। এয়া মই গাজৰখিনি দিছোঁ এতিয়া কাটি থোৱা, লগতে এয়া কাটি থোৱা বিনখিনিও দি দিছোঁ মই। এইখিনি খুব সুন্দৰকৈ ভাজিব লাগিব সিজালৈকে। যদি আপোনালোকৰ কেঁচা বাদাম থাকে তেতিয়া আপোনালোকে প্ৰথমেই বাদামখিনি ফ্ৰাই কৰি ল'ব। মোৰ যিহেতু বাদামখিনি ভাজি থোৱাই আছিলে, সেইকাৰণে মই বাদামখিনি ফ্ৰাই কৰি লোৱা নাই। মই যিহেতু চিৰাত অলপ হালধি সানি লৈছিলোঁ, গতিকে ইয়াত মই নামমাত্ৰ হালধি দিছোঁ।
আৰু অকণমান নিমখ দিছোঁ মাত্ৰ এইখিনি সিজিবৰ কাৰণে, কাৰণ মই চিৰাত নিমখ সানি থৈছোঁ যে, নহ'লে নিমখ বহুত চোকা হৈ যাব। মোৰ চব্জিখিনি সিজিছে লাহে লাহে, গতিকে ইয়াত মই এতিয়া নৰসিংহ পাতখিনি দি দিছোঁ। এয়া চাওক, এইফালে মোৰ চিৰাখিনি হালধি আৰু নেমু যিহেতু ইয়াত দি দিছিলোঁ, চিৰাখিনি বহুত ছফ্ট হৈছে। এনেকৈ ছফ্ট হ'লে পোহাটো খাবলৈ বহুত ধুনীয়া হয়। এইখিনি যিহেতু মোৰ লাহে লাহে হৈছে, গতিকে ইয়াত মই চিৰাখিনি ঢালি দিছোঁ। এয়া চাওক কি ধুনীয়া হৈছে পোহাখিনি, ইমানেই ধুনীয়া হয় এনেকৈ বনালে খাবলৈ, মানে আপোনালোক কোনো মানুহে আপুনি নক'লে নাজানে যে সেয়া চাউলেই নে চিৰা নে বেলেগ কিবা। বহুত ধুনীয়া হয়, ইয়াত বনাই উঠাৰ পিছত বহুত ধুনীয়া হয়, কোনেও ধৰিব নোৱাৰে আপুনি নক'লে। এয়া চাওক পোহাখিনি মোক কি ধুনীয়াকৈ হৈছে। এতিয়া ইয়াত মই বাদামখিনি দি দিম। এনেকৈ ভাজি থাকোঁতে আপোনালোকে গেছটো অলপ কমাই ৰাখিব, নহ'লে লাগি ধৰিব চিৰাখিনি কেৰাহীত। এয়া বহুত ধুনীয়া হৈছে চাওকচোন, মোৰ পোহা ইমান ধুনীয়া হৈছে, দেখাতে বহুত বেছি ধুনীয়া হৈছে আৰু খাবলৈ চাগে সঁচাই বহুত ভাল হ'ব। এয়া মোৰ পোহা হৈ গৈছে, আপোনালোকক মই দেখাম। মই এই বাতিটোতে পোহাখিনি নমাই পেলাই মোৰ পোহাটো কি ধুনীয়া হৈছে, কেনেকুৱা হৈছে, খাবলৈ কেনেকুৱা হৈছে, সকলো জনাই আছোঁ অকণমান দেৰিৰ পিছত। চাওক মোৰ পোহা ৰেডি, খুব সুন্দৰকৈ হৈ গৈছে মোৰ পোহা। এয়া মোৰ পোহা ৰেডি হৈ গ'ল। এনেদৰে আপোনালোকেও যদি কোনোবাই বনোৱা নাই এবাৰ বনাই চাবচোন, অতি সহজতে হ'ব এই ৰেচিপিটো, আৰু খাবলৈও খুব সুন্দৰ হয়, দেখাতো বহুত ধুনীয়া লাগে এই ৰেচিপিটো। ৰেডি হৈ গ'ল, ভাগিনহঁতো আহিলে হঠাতে, এতিয়া পোহা খাবলৈ দিম। কেনেকুৱা হৈছে তাহাঁতি জনাব, মই একো নকওঁ। এয়া আমাৰ পোহা পাৰ্টি ৰেডি। পোহা কেনেকুৱা হৈছে আপোনালোকেও ট্ৰাই কৰিব। যদি মোৰ আজিৰ ব্লগটো চাই ভাল লাগিলে তেনেহ'লে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।